Hello everyone, welcome back to my channel. মই Kalyani আজি আন এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আছো আৰু ভালকৈ মাজতে যিসকলে মোৰ ভিডিঅ' চাই সেইসকলেতো জানে আৰু যিহেতু ল'ৰাটো গাটো খুব বেয়া আৰু সেইবাবে গুৱাহাটীৰ পৰা এতিয়া নিম বেংগলৰলৈ আৰু বেংগলৰলৈ তাৰমানে বাপেকৰ সৈতে সি গ'ল আৰু মই আজি অকলে যাম আৰু কি হয় নহয় দিনটো ভিডিঅ' আৰু দিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া ওলাইছোঁ আৰু যাবৰ কাৰণে এতিয়া বাজিছে 9টা বাজিছে আৰু এতিয়া ওলাই মেলি লওঁ আৰু ওলাই মেলি লৈ আপোনালোকক লগ পাই আছোঁ আৰু প্ৰথমবাৰ তাৰমানে মই ইমান দূৰ বাটলৈ অকলে যাবলৈ ওলাইছোঁ আৰু খুব ভয়ো লাগিছে তেওঁ কি কৰিব সাহসটো কৰিবই লাগিব যিহেতু ল'ৰাটো তাত আছে আৰু মই নোহোৱাততো সি বহুত আমনি কৰিছে আৰু যাবৰ কাৰণে ওলাইছোঁ আৰু ভিডিঅ'টো আগলৈ চাই যাব। ফাইনেলি ঘৰৰ পৰা ওলাই আহিছোঁ আৰু এয়াৰপৰ্টলৈ বুলি আৰু আহি আছোঁ আৰু আপোনালোকক এয়াৰপৰ্টত লগ পাই আছোঁ আৰু ভিডিঅ'টো আগলৈ চাই যাওক। আৰু এয়াৰপৰ্ট আহি পাই গ'লোঁ আৰু এয়াৰপৰ্টৰ কাউণ্টাৰত চেক কৰিব লাগে আৰু যিখিনি যি কৰিব লাগে কৰি মেলি লওঁ কৰি মেলি লৈ আৰু যাব লাগিব আৰু চ' কামবিলাক কৰি লওঁ আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া মই প্লেনত উঠিলোঁ আৰু উঠি লৈ পিনি বহি আছোঁ আৰু বহি লৈ পিনি মই ভাবিলোঁ ভিডিঅ' ক্লিপছ অলপ লৈ থওঁ আপোনালোকক দেখাবৰ বাবে এইফালে ঘূৰি দেখাই দিছোঁ আৰু এখন প্লেন ৰখিয়ে আছে চ' এয়া বাহিৰৰ ভিৰবোৰ অলপমান দেখাই দিলোঁ আৰু এতিয়া লগ পাই আছোঁ পাছত আৰু এতিয়া ৰাতি ভিউটো অলপমান দেখাই দিলোঁ এয়া ডাৰৰ মাজে মাজে গৈ আছোঁ আৰু আমি হাই গাইজ ফাইনেলি বেংগলোৰ এয়াৰপৰ্টত নামি লৈ পিনি আৰু এতিয়া বেটাৰ ওচৰলৈ বুলি আহি আছোঁ আৰু বেটাৰ ওচৰত পাই লৈ পিনি আপোনালোকক লগ পাই আছোঁ। হাই গাইজ ফাইনেলি আৰু মাহী পাই গ'লোঁ আৰু বাবু আৰু এইফালে হাজবেণ্ড শুই আছে বাবুৱে হাজবেণ্ডে আৰু মোবাইল চাই আছে আৰু মই ভাত পানী খালোঁ আৰু দেখুৱাবলৈ নহ'লে আৰু ভাগৰ লাগিলে যিহেতু ইমান দূৰ ৰাতিপুৱাৰ পৰা আহি আছোঁ চ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাইলৈ ৰাতিপুৱা মেডিকেললৈ যাম আকৌ এটা ব্লগ ষ্টাৰ্ট কৰিম আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু চ' এতিয়া বহুত ভাগৰ লাগিছে এতিয়া শুওঁ আৰু চ' বাই বাই।